আৰু আপোনালোকক জনাইছোঁ যে আমি জনসাধাৰণ ৰাইজে আমি দুখীয়া মানুহবিলাকে কেনেকৈ চলিম আমি নিৰাপত্তাৰ কাৰণে বেংকত টকা পইচা থওঁ আমাৰ টকাটো যদি বেলেগে লুটি লৈ যায় আমি কেনেকৈ চলিম বেংকৰ একাউণ্টৰ পৰা নাইকিয়া হ'ল গ্ৰাহকৰ সাঁচতীয়া ধন বেংক কৰ্তৃপক্ষ আৰু আৰক্ষীয়ে সহায় নকৰিলে দুৰ্ভগীয়া মহিলাক কামপুৰ ষ্টেট বেংকৰ টাউন শাখাৰ এগৰাকী গ্ৰাহকৰ ধন একাউণ্টৰ পৰা হৰলৈকে হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে জানিব পৰা মতে নগাঁও কচুৱা পমিলা জাৰণীৰ জুনমণি বৰা নামৰ মহিলাগৰাকীৰ একাউণ্টৰ পৰা হেকাৰে লুটিলে 12,000 কোটি টকা মহিলাগৰাকীয়ে এটিএমৰ জৰিয়তে ধন উলিয়াবলৈ আহি একাউণ্টত এটকাও নোপোৱাত হতবাক হৈ পৰে দুৰ্ভগীয়া মহিলাগৰাকীয়ে বেংক কৰ্তৃপক্ষক বিষয়টো অৱগত কৰিছে যদিও বেংক কৰ্তৃপক্ষৰ বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে আনহাতে আৰক্ষী থানাত গোচৰ দিবলৈ মহিলাগৰাকী কামপুৰ আৰক্ষী থানালৈ গৈছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে দুৰ্ভগীয়া মহিলাগৰাকীয়ে বেংকত জমা থোৱা সাঁচতীয়া ধন হেৰুৱাই কেমেৰাৰ সন্মুখতে হুকহুকাই কান্দিলে মহিলাগৰাকীয়ে মই অংগনাবাদী সহায়িকা কৰোঁ মোৰ কামপুৰ ষ্টেট বেংকত এখন ছেভিংছ একাউণ্ট আছিলে আৰু ATM আছিল আৰু মই দৰমহা সোমাইছিলে মোৰ 4 মাহৰ আৰু মই দৰমহাটো উঠাবলৈ আহিছোঁ পাছবুক জেৰেক্স কৰিছোঁ মোৰ পাছবুকত এটকাও পইচা নাই জিৰ' বেলেঞ্চ কৰি থৈছে তাৰপিছত মই বেংকৰ কৰ্তৃপক্ষৰ ওচৰলৈ গৈ জনালোঁ যে মোৰ একাউণ্টৰ পৰা কোনে পইচা উঠাই লৈ গ'ল মোৰ এতিয়া এটকাও নাই তেখেতলোকে মোক প্ৰথমতে ক'লে আমি একো কৰিব নোৱাৰোঁ তাৰপিছত মই ক'লোঁ মোক যে আপোনালোকে গোটেই ডিটেইলছৰ কাগজখন দিয়ক বুলি কোৱাৰ পিছত তেখেতলোকে এখন মোক বেংক কৰ্তৃপক্ষই ডিটেইলছৰ কাগজ দিছে সেই কাগজখনত কোনো নাই সম্পূৰ্ণ তথ্য নাই লৈ পেলাই মই থানালৈ গ'লোঁ কামপুৰ থানাত এখন মই লিখি পেলাই তেওঁলোকৰ ওচৰত দিলোঁ আৰু তেওঁলোকে মোৰ এই কাগজখন একচেপ্ট নকৰিলে আৰু আপোনালোকক জনাইছোঁ যে আমি জনসাধাৰণ ৰাইজে আমি দুখীয়া মানুহবিলাকে কেনেকৈ চলিম আমি নিৰাপত্তাৰ কাৰণে বেংকত টকা পইচা থওঁ আমাৰ টকাটো যদি বেলেগে লুটি লৈ যায় আমি কেনেকৈ চলিম বেংকৰ কৰ্তৃপক্ষই প্ৰথমতে দিব নোৱাৰোঁ বুলি কৈছে তাৰপিছত মই কৈছোঁ মোক আপোনালোকে গোটেই ডিটেইলছটো দিয়ক মই কি কৰিব লাগে চাওঁ মই ডিটেইলছটোত মোক কি হৈছে তেতিয়া মোক এখন কাগজ দিছে আপুনি কি কৰে আইনৰ কাষ হিচাপে যি কৰে কৰক পিছত মই আইনৰ কাষ মই টাউন কমিটিৰ পৰা মোৰ পইচাটো উঠাই নিছে কাৰণে মই গৈ পেলাই থানালৈ গ'লোঁ থানাত গৈ কোৱাৰ পিছত তেওঁলোকে মোক কাগজ নাৰাখে তেওঁলোকে ওলাই মোক কয় এইবিলাক কাগজ আমি ৰাখিব নোৱাৰোঁ লৈ যাওক এইবিলাক বেংকৰ কাগজ বেংকত দগৈ বুলি মোৰ এপ্লিকেশ্যন নাৰাখি তেওঁলোকে মোক ধমকি দি পেলাই ঘূৰাই দিছে মোৰ পৰিশ্ৰমৰ ইমান কষ্ট কৰি মই অংগনাবাদী সহায়িকা কৰি পেলাই টকা 3,000 মাত্ৰ মই পাওঁ 4 মাহৰ দৰমহা পাইছিলোঁ উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি একাংশ বেংকৰ গ্ৰাহকৰ পৰা হেকাৰে ধন লুট কৰি থকাৰ পাছতো গ্ৰাহকক কোনো সুৰক্ষা প্ৰদান কৰিব পৰা নাই বেংকসমূহৰ কৰ্তৃপক্ষই এতিয়া প্ৰশ্ন হয় কিমান সুৰক্ষিত বেংকৰ একাউণ্টসমূহ কামপুৰৰ পৰা আমিনুল হকৰ ৰিপৰ্ট টাইমছ গুৱাহাটী